নমস্কাৰ বন্ধুসকল, খালেই পায়খানা লাগে, কেতিয়াবা পায়খানা টান হয়, কেতিয়াবা ঢিলা হয়, খাদ্য হজম নহয়, পায়খানাত হাও পৰে, এচিডিটি হয়, গেছ হয়, কত কি সমস্যা। আপুনি হয়তো বিভিন্ন ডাক্তৰক দেখাইছে, এলোপেথি, হেমোপেথি, আয়ুৰ্বেদিক সব ধৰণৰ ঔষধ খাইছে, বনৌষধি খাইছে, তথাপি ভাল পোৱা নাই। তেনেহ'লে ভিডিঅ'টো ভালকৈ চাওক। আপোনাৰ এইকেইটা নিয়ম, যিকেইটা নিয়ম ইয়াত মই দিম, এইকেইটা পালন কৰক, আপোনাৰ সম্পূৰ্ণৰূপে এইবিলাক সমস্যা হৈ যাব। মই নিজে এইবিলাক ৰোগত ভুগিছিলোঁ। এসময়ত বহুত পেটৰ সমস্যাত ভুগি পেলাই মই যোগ আৰু প্ৰাকৃতিক চিকিৎসাৰ জগতত আহিছিলোঁ, আৰু আজি মই সুস্থ, মোৰ পেটৰ সমস্যা নাই। গতিকে মই এইবিলাক আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ। আপোনালোকে দেখিব, যিসকলে ভুগি আছে একদম ভাল পাই যাব। মূল কথাটো হ'ল যে আমি এই গোটেই ফাংচনটো আপুনি এবাৰ বুজি লওক, কিন্তু যে আমাৰ গোটেই খাদ্য পাচনটো কেনেকৈ হয়। আমি যি আহাৰ খাওঁ তাত তিনিটা বস্তু থাকে: কাৰ্বহাইড্ৰেট, প্ৰটিন আৰু ফেট। যিটো আমাৰ প্ৰটিন আৰু ফেট, তাৰ পাচনটো আমাৰ পাকস্থলীত হ'ব, কিন্তু কাৰ্বহাইড্ৰেট, ভাত ৰুটি যিবিলাক বস্তু খাইছোঁ তাৰ পাচন পাকস্থলীত নহয়, তাৰ পাচনটো মুখতে হ'ব। মুখত আমাৰ যিবিলাক লালতী ৰস ওলায়, সেই লালতী ৰসে তাক পাচন কৰিব। গতিকে প্ৰথম ৰুল নম্বৰ 1, আপোনাৰ আহাৰ খাওঁতে আপুনি লাহে লাহে 32 বাৰ চুবাব লাগিব। প্ৰচুৰ পৰিমাণে আপোনাৰ লালতী ৰস ইয়াত মিহলি হ'ব লাগিব, তেতিয়াহে আপোনাৰ কাৰ্বহাইড্ৰেটৰ পাচন হ'ব। মনত ৰাখিব, আপোনাৰ পেটত দাঁত নাই। গতিকে যিসকল লোকে খৰকৈ আহাৰ খায় তেওঁলোকৰ ইনডাইজেশ্যন হ'বই, বদহজমি হ'বই। ৰুল নম্বৰ 2, আহাৰৰ লগত পানী নাখাব। আমাৰ পাকস্থলীত 3টা ৰস ওলায়: পেপচিন, লাইপেজ আৰু HCl। পেপচিনে প্ৰটিনটো হজম কৰে, লাইপেজে যিটো ফেটটো হজম কৰে, আৰু HCLে কি কৰে, প্ৰটিনো হজম কৰে, লগতে গোটেই ছিষ্টেমটো সি কণ্ট্ৰল কৰি থাকে। ইয়াৰ পাকস্থলীৰ বেৰটোক এটা প্ৰটেক্টেড কৰি থাকে। যে আমি আহাৰৰ লগত যদি পানী খাই, আপোনাৰ কি হ'ব, HCLটো ডাইলুট হৈ যাব, তাৰ হজমি ক্ষমতাটো কমি যাব। গতিকে আহাৰৰ লগত পানী নাখাব। ভাত খোৱাৰ আপুনি 1 ঘণ্টা বা 1.5 ঘণ্টাৰ পিছত এগিলাচ বা 2 গিলাচ পানী খাব পাৰে। আৰু যিসকলে গেছৰ সমস্যাত ভুগি আছে, তেওঁলোকে খোৱাৰ 15 মিনিট আগত 1 কাপ কুহুমীয়া পানী খাওক। এইটো আপোনাক যথেষ্ট ভাল, কি হয়, পাচন শক্তিটো সি সবল কৰিছিলে। গতিকে আমাৰ যিটো আহাৰ খালোঁ, সেয়া আমি পাকস্থলীত সেই 3 ঘণ্টাৰ পৰা 3.5 ঘণ্টা পৰি থাকে। আৰু পাকস্থলীত এটা মিক্সি লেখা কাম কৰে, তাক একদম ঘূৰি গোটেই আহাৰখিনি ঘূৰি পকাই কি কৰিব, যিখিনি ভাঙিব, যিমান পাৰে ভাঙি সি পঠিয়াই দিব আপোনাৰ তললৈ। এনেকৈ আপোনাৰ এইটোৰ পাকস্থলীৰ পৰা আহিয়ে আপোনাৰ কি হ'ব, এবাৰ স্মল ইণ্টেষ্টাইনত আহিব, ক্ষুদ্ৰান্তলৈ আহোঁতে প্ৰথমে আকৌ এইপিনে পেংকিয়াজৰ পৰা এটা ৰস আহিব। সেই ৰসটোৱে আকৌ আপোনাৰ কাৰ্বহাইড্ৰেটটো ভাঙিব, পেংকিয়াটিক এমিলেজ বুলি কয়। তাৰপিছত আপোনাৰ গ'ল্ড ব্লাডাৰৰ পৰা এটা ৰস আহিব, সি বাইল চল্ট, সি আপোনাৰ ফেটটো ভাঙিব। গতিকে যিসকলৰ আকৌ চাব, যিসকল মানুহৰ গ'ল্ড ব্লাডাৰ অপাৰেশ্যন হয়, গোটেই জীৱন তেওঁলোকে ফেট হজম কৰিব নোৱাৰে, আৰু ফেট কাৰণ সেই ৰসটোৱে নোলায় নহয়। আহাৰখিনি আহিলে আমাৰ ক্ষুদ্ৰান্তত সোমালে, ক্ষুদ্ৰান্তৰ বেৰখনে কি কৰিব, তাত একদম ফাইনেল তাক কাম কৰিব। সি প্ৰটিনটো ভাঙিব, একেবাৰে প্ৰটিনক ভাঙিব প্ৰথমে পেপটাইড, তাৰপিছত সি এমিনো এচিড, তাৰপিছত ফেটটোক ভাঙিব, একেবাৰে ফেটি এচিড, আৰু যিটো কাৰ্বহাইড্ৰেট ইয়াক ভাঙি দিব গ্লুক'জ, ফ্ৰুক্ট'জ, গেলেক্ট'জ। তাৰপিছত সি ক্ষুদ্ৰান্তৰ বেৰখনে তাক গ্ৰহণ কৰিয়েই গোটেই ব্লাডত মিহলি হৈ যাব। আচ্ছা, এই ক্ষুদ্ৰান্তৰ বেৰখন আকৌ খুব পাতল। আপুনি যদি কাগজ দেখিলে, আপুনি 50 ভাগতকৈ এভাগ যিটো পাতল, তাৰমানে সিমান পাতল আমাৰ ক্ষুদ্ৰান্তৰ বেৰখন। আচ্ছা, এই বেৰখনত যদি কিবা কাৰণে ফাট হয়, যাক কৈছে লিকি গাট, এইটো গাট বুলি কয়। আমি এটা শুনো ন, গাট ফিলিং, কিবা এটা হ'লে গাট ফিলিং, আজিকালি শুনিব শব্দটো, যে একদম পেটৰ অনুভৱ। আচ্ছা, এই বেৰখনত যদি ফাট হয়, লিকি গাট, তেতিয়া কি হ'ব, আমাৰ আহাৰত যিবিলাক বেক্টেৰিয়াবিলাক আছে সেই শৰীৰলৈ লয়, মানে আকৌ শৰীৰত বেয়া বস্তুবিলাক গুচি যাব। আৰু এই গাটটোক আমাৰ প্ৰটেক্ট কৰি ৰখাৰ এটা ছিষ্টেম আছে, যাক কয় IEL, ইণ্ট্ৰা এপিথেলিয়াম লিম্ফোচাইট। এইবিলাক লিম্ফোচাইটবিলাকে প্ৰটেক্ট কৰি ৰাখে। আৰু এই লিম্ফোচাইটবিলাকে যেতিয়া খুব আপুনি আনন্দিত হৈ থাকে, তাক আহা মমেণ্ট বুলি কৈছে, সেই আহা মমেণ্টত সি খুব সবল হৈ থাকে। তেতিয়া আমি কি কওঁ, আহা মানে কিয়, আনন্দিত, আহা মমেণ্টত আপোনাৰ ইণ্ট্ৰা এপিথেলিয়াম লিম্ফোচাইটবিলাক একদম শক্তিশালী হৈ আছে, সি ভালকৈ কাম কৰিব। গতিকে ৰুল নম্বৰ 3টো হ'ল, আপুনি আনন্দিত হৈ থাকিব লাগিব। আপুনি যিমান প্ৰসন্নতা হৈ থাকিব, আপোনাৰ পেটৰ ছিষ্টেম কাম কৰিব। এইটো আপোনাৰ এটা নাৰ্ভাছ ছিষ্টেম, এইটো এটা নাৰ্ভাছ ছিষ্টেম। এইটোক কৈছে CNS, চেণ্ট্ৰেল নাৰ্ভাছ ছিষ্টেম। এইটো ENS, এক্সট্ৰিনচিক নাৰ্ভাছ ছিষ্টেম। দুয়োটাৰ মাজত কানেক্টিং হ'ব। আপোনাৰ মগজুত যিমান নিউৰন আছে, আপোনাৰ পেটত তাতকৈ বেছি নিউৰন আছে। সেইকাৰণে বহুতবিলাক ডিচিশ্যন পেটেও দিয়ে।
গাট ফিলিং মানে এইটো পেটৰ পৰা ডিচিশ্যন, পেটে অনুভৱ কৰিছে। আপুনি কিবা এটা চক খাইছে, ভয় খাইছে, আপুনি দেখিব আপোনাৰ পেটটো সিৰসিৰাই গৈছে, কঁপনি উঠি গৈছে পেটত। ভয়টো ইয়াতে খাইছে, কিন্তু ফিলিংছটো ক'ত হৈছে? পেটত। গতিকে আপুনি আনন্দিত। আৰু এটা কথা, যিসকলৰ মন ভাল লাগি থাকে তেওঁলোকৰ পেট ভাল, যাৰ পেট ভাল লাগি থাকে তাৰ মন ভাল, দুয়োটা ইটো সিটোৰ হেৰিয়াত হৈছে কি না। গতিকে ৰুল নম্বৰ আপোনাৰ 3টো হ'ল আপুনি আনন্দিত। ৰুল নম্বৰ 4, ভোক নালাগিলে নাখাব। যদি আপোনাৰ ভোক লগা নাই, আপোনাৰ ডাইজেষ্টিভ এনজাইম ওলোৱা নাই, আপোনাৰ যিবিলাক পাচক ৰস, আৰু পাচক ৰস নোলালে আপুনি যিটো খাব সেইটো কেতিয়াও হজম নহ'ব। হজম নোহোৱা বস্তুটো কি হ'ব? আপোনাৰ শৰীৰত টক্সিন, আৰু টক্সিনবিলাকেই হৈছে ৰোগৰ মূল কাৰণ। গতিকে ভোক নাই লগা আপুনি সেই এসাঁজ নাখাব, এৰি দিয়ক। আৰু দ্বিতীয় কথা, আহাৰ খাওঁতে আপুনি এটা ৰুল সদায় মানিব। হৃদ ভোজন, হৃদ ভোজন, মিঠ ভোজন, যিটো আপোনাৰ কাৰণে হিতকাৰী সেইটো খাব, সহজপাচ্য, সুপাচ্য। যিটো হৃদ ভোজন, যিটো ঋতুত উৎপন্ন হৈছে, আৰু যিটো মিঠ ভোজন কমকৈ খাব, যিটো আমাৰ পাকস্থলীৰ ক্ষমতা তাতকৈ আপুনি 1/3হে আগবঢ়াব লাগে। 3 ভাগৰ 1 ভাগ আহাৰ, 3 ভাগৰ 1 ভাগ পানী, 3 ভাগৰ 1 ভাগ আমাৰ বায়ুৰ কাৰণে থ'ব লাগিব। হৃদ ভোজন, হৃদ ভোজন, মিঠ ভোজন, এইটো হ'ল ৰুল নম্বৰ 1। কি ক'লোঁ? চোবাই খাব লাগিব। ৰুল নম্বৰ 2, পানী নাখাব। ৰুল নম্বৰ 3, আনন্দিত হৈ খাওক আৰু আনন্দিত হৈ থাকক। আৰু ৰুল নম্বৰ 4, ভোক নালাগিলে নাখাব। ৰুল নম্বৰ 5, যেতিয়া আহাৰ খাব একদম শান্ত মনে, একদম আপুনি মনতে, সেইকাৰণে ভোজন মনটো থাকে। আমাৰ যুগত এটা শিকায় ভোজন মন্ত্ৰ, ওম ব্ৰহ্মাৰ্পণম ব্ৰহ্মাবি ব্ৰহ্মাগ্নো ব্ৰহ্মণাহুতম ব্ৰহ্মেৱতেন গন্তব্যম ব্ৰহ্ম কৰ্ম সমাধিনা। সেইটো শিকোৱা হয় যে মানে ব্ৰহ্মাৰ্পণম, যিটো খাইছোঁ ব্ৰহ্মক আপুনি অৰ্পণ কৰি দিয়ক। ব্ৰহ্মাৰ্পণম ব্ৰহ্মাবি ব্ৰহ্মাগ্ন, এইটো ব্ৰহ্ম অগ্নি, ব্ৰহ্মণাহুতম, তাতে আপুনি আহুতি দিছে আহাৰটো। ওম ব্ৰহ্মাৰ্পণম ব্ৰহ্মাবি ব্ৰহ্মাগ্নো ব্ৰহ্মণাহুতম ব্ৰহ্মেৱতেন গন্তব্যম ব্ৰহ্ম কৰ্ম সমাধিনা। এই আহাৰটো আপুনি ব্ৰহ্মৰ প্ৰতি দিছে। আপুনি এই আহাৰে আপোনাক কি হ'ব? ব্ৰহ্মৰ কাম সমাধা কৰিবলৈ আপোনাক সহায় কৰিব। গতিকে আপুনি মন্ত্ৰটো নাগালেও কথা নাই, অলপ দেৰি আপুনি ৰৈ থাকক। আৰু অলপ দেৰি ৰৈ থাকিলে কি হয়? আহাৰত যেতিয়া গোন্ধটো আহিব নাকত, আপোনাৰ মুখত লালতি ৰস ওলাবলৈ আৰম্ভ কৰিব। গতিকে অকণমান দেৰি আপুনি আহাৰ খোৱাৰ আগত আপুনি একদম শান্তিকৈ, আৰু মনতে কল্পনা কৰক যে সেই আহাৰ মোৰ কাৰণে একদম হেৰি হৈ আহিছে, শক্তিশালী। সেই আহাৰেই ঔষধ, ঔষধেই আহাৰ। গতিকে আপুনি একদম আহাৰক আপুনি পূৰা খুব ভাল দৃষ্টিৰে, প্ৰসন্ন মনেৰে আপুনি গ্ৰহণ কৰক। আচ্ছা, এইকেইটা আপুনি নিয়ম, এইকেইটা আপুনি পালন কৰিবই। আৰু দ্বিতীয় কথা হ'ল যে আহাৰ খোৱাৰ সময়, কি খাম, কিমান খাম, কেতিয়া খাম। যে আমি আচলতে পৰাপক্ষত আমি দুপৰীয়া যিটো আমাৰ ভোজন হয় সেইটো আমি 12টা বজাৰ ভিতৰত গ্ৰহণ কৰিব লাগে। 12টা বজাত যিটো মানে সূৰ্যৰ লগত আমাৰ জঠৰ অগ্নি চিধাচিধি সম্পৰ্ক হৈ থাকে। গতিকে আমি তাৰ ভিতৰত আমি চেষ্টা কৰিব লাগে। আৰু গধূলি আহাৰ আমি সোনকালে খাবলৈ চেষ্টা কৰিব লাগে। কিন্তু আমাৰ যিটো লাইফষ্টাইলে এনেকুৱা হৈ গৈছে যে আমি গধূলি আহাৰ আমাৰ দেৰিয়ে হয়, আৰু গধূলি আহাৰ সাজে আমাৰ কি হয়? গুৰুপাকি হৈ যায়। আমি চেষ্টা কৰিব লাগিব যে তাক আমি কেনেকৈ নিয়ন্ত্ৰিত কৰোঁ। তাৰপিছত হ'ল আপোনাৰ যিবিলাক বিহাৰ লাইফষ্টাইলটো আপুনি চেঞ্জ কৰিব লাগিব। আপুনি এক্সাৰচাইজ কৰক, আপুনি পৰিশ্ৰম কৰক। এতিয়া বহুত মানুহে ব্যায়ামো কৰিছে, যোগাসনো কৰিছে, প্ৰাণায়ামো কৰিছে, কিন্তু ফল পোৱা নাই। মোকে সোধে বহুত আছে, কপালভাতি দেখোন কৰিবলৈ মই কৰি আছোঁ, ভাল পোৱা নাই। কপালভাতি তেনেকৈ কৰিলে ভাল নাপাব। আপুনি প্ৰতিটো কৰোঁতে আপুনি মনত সংকল্প পাব না, চব টক্সিনবিলাক ওলাই গৈছে, ভাল হৈছে, ফিলিংছটো আনিব লাগিব না। এই ফিলিংছটো আনিব লাগিব, ফিলিংছটোৱে কাম কৰিব ভিতৰত আপোনাৰ। গতিকে আপুনি একদম সংকল্প ভাৱনাৰে আপুনি কপালভাতি কৰক। আৰু তাৰপিছত আপুনি এই পেটৰ 9টা পইণ্ট মই এতিয়া দেখুৱাম। এই 9টা পইণ্ট আপুনি নিয়মিতভাৱে কৰক। যিসকলৰ কনষ্টিপেশ্যনৰ সমস্যা থাকে, ৰাতিপুৱা 3 গিলাচ কুহুমীয়া পানী খাওক, অলপ নেমু চেপি দিয়ক, এফাল নেমু চেপি দিয়ক, আৰু অকণমান নিমখ দি দিয়ক। তাৰপিছত সেই পইণ্টকেইটা আপুনি দিব। আপুনি দেখিব লাহে লাহে আপোনাৰ কনষ্টিপেশ্যন নাইকিয়া হৈ গ'ল, আপোনাৰ গেছ নাইকিয়া হৈ গ'ল, আপোনাৰ যিবিলাক ইনডাইজেশ্যন চব আঁতৰি যাব। আপুনি কেৱল খালি ধৈৰ্য সহকাৰে আপুনি সেই পইণ্টকেইটা আপুনি কৰি থাকক। অলপ দিনৰ ভিতৰতে দেখিব আপুনি একদম সুন্দৰ ৰিজাল্ট পাইছে। আৰু এটা কাম কৰিব, আপুনি খোৱাৰ অলপ দেৰি আগত আপুনি হাত ধোৱা এনেকৈ থাকিব। আমাৰ এই বস্তুটো, এই পইণ্টখিনি হৈছে আমাৰ ডাইজেষ্টিভ ছিষ্টেমৰ লগত কানেক্টেড। ইয়াত এনেকৈ থাকিব, এনেকৈ আপুনি 10 যিমান দেৰি পাৰে, এনেই 5 মিনিটমান এনেকৈ থকা ল'লে কি হ'ব? আপোনাৰ ইয়াৰ পৰা আপোনাৰ ইয়াত ৰক্ত সঞ্চালন হয়। এনেকৈ
সহজ ক্ৰিয়া কিন্তু সহজ বস্তুবিলাকে ডাঙৰ ৰিজাল্ট দিয়ে খোৱাৰ আগতে এনেকৈ থাকক যাৰ পেটৰ সমস্যা আছে তাৰপিছত আপুনি আহাৰ খাওক আৰু এইকেইটা পেটৰ পইণ্ট আপুনি নিয়মিত কৰক নাভিৰ পৰা 8 আঙুল ওপৰত এইটো ফাৰ্ষ্ট পইণ্ট এইটো আমাৰ দুইটা ৰিপছৰ মাজত এইটো সোলাৰ প্লেক্সাছ বুলি কোৱা হয় ইয়াত এনেকৈ 3টা আঙুলি এনেকৈ ল'ব পাৰোঁ উশাহটো ল'ব আৰু উশাহটো এনেকৈ প্ৰেছ দিব 1 2 3 ৰিলেক্স উশাহটো এৰিব প্ৰেছ 1 2 3 ৰিলেক্স প্ৰেছ 1 2 3 ৰিলেক্স এনেকৈ 3বাৰৰ পৰা 5বাৰ দিলে হ'ল এইটো প্ৰথম দ্বিতীয় পইণ্টটো হ'ল নাভিৰ পৰা 4 আঙুল ওপৰত ইয়াৰ পৰা 4 আঙুল তলত ঠিক মাজত ইয়াতো একেদৰে উশাহ লৈ প্ৰেছ 1 2 3 ৰিলেক্স এই পইণ্টত অকণমান বিষ পাব সামান্য 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ পইণ্টটো এতিয়া নাভিৰ পৰা 4 আঙুল তললৈ যাম আমি আৰু প্ৰতিটো পইণ্টে আমাৰ 4 আঙুলৰ ডিফাৰেঞ্চত আছে এইটো পইণ্টত আহিলোঁ এইটো আমাৰ ইউৰিনাৰী ব্লাডাৰৰ লগত এইটো পইণ্টৰ কানেক্টেড হৈ থাকে 4 নম্বৰ পইণ্টটো আমি ইয়াৰ পৰা 4 আঙুল সোঁপিনে যাম 3 নম্বৰ পইণ্টৰ পৰা 4 আঙুল সোঁপিনে আহিলোঁ এইটো হ'ল আমাৰ এপেণ্ডিক্স পইণ্ট একেদৰে উশাহ ল'ব লাগে আৰু উশাহ এৰি এই পইণ্টটো অলপ বিষ পাব 5 নম্বৰ ইয়াৰ পৰা পুনৰ 8 আঙুল ওপৰত আহক ঠিক এই কামিহাৰৰ তলতে এইটো হ'ল আমাৰ লিভাৰ আৰু গল ব্লেডাৰ পইণ্ট ন নম্বৰ পইণ্টটো ইয়াৰ পৰা চাৰি এইটো 5 নম্বৰ পইণ্ট 6 নম্বৰ পইণ্টটো ইয়াৰ পৰা 8 আঙুল এইপিনে আহক এইপিনে আহিলে 8 আঙুলত কামিহাৰৰ তলতে এইটো হ'ল আমাৰ ষ্টমাক পইণ্ট পাকস্থলী 7 নম্বৰ ইয়াৰ পৰা 4 আঙুল তললৈ আহক এইটো আমাৰ স্প্লিনৰ পইণ্ট প্লিহা নম্বৰ পইণ্টটো পুনৰ ইয়াৰ পৰা 4 আঙুল তললৈ যাওক এইটো এলআই পইণ্ট লাৰ্জ ইণ্টেষ্টাইন 9 নম্বৰ পইণ্টটো পুনৰ নাভিৰ পৰা 8 আঙুল তললৈ যাব 4 আঙুল 8 আঙুল এইটো কনষ্টিপেশ্যনৰ কাৰণে বিশেষভাৱে এইটো পইণ্ট উপযোগী ইয়াত এনেকৈ আমি বুঢ়া আঙুলি দিও দিব পাৰোঁ এনেকৈ উশাহ ল'ব এই 9 নম্বৰ পইণ্টটো আমাৰ ইউৰিনাৰী ব্লাডাৰৰ লগত কানেক্টেড হৈ থাকে আৰু কি কৰিব এনেকৈ দুখন ইয়াত ধৰি ল'ব বুঢ়া আঙুলিকেইটা পিছপিনে দিব এই চাইডে উশাহটো এৰিব এইটো যিমান পাৰে চাপাই এনেকৈ দিব এনেকৈ কেইবাৰমান কৰিব গতিকে ধন্যবাদ বন্ধুসকল আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো ভাল পাইছে যদি ভাল পাইছে প্লিজ লাইক কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট কৰি জনাওক কেনে পাইছে আৰু মই পৰৱৰ্তী কোন বিষয়ৰ ওপৰতে আপোনালোকৰ মাজলৈ এনে ভিডিঅ' লৈ আনিম মই পৰশমণি বৰা যোগৰ প্ৰাকৃতিক চিকিৎসক আৰু স্মৃতিশক্তিৰ প্ৰশিক্ষক মই এনেকৈ আপোনালোকৰ মাজলৈ নতুন নতুন জ্ঞানৰ বতৰা লৈ আহিম যিসকল ব্যক্তি আমাৰ প্ৰথমবাৰৰ বাবে আমাৰ চেনেলত আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ভাবিছে যে এইবিলাক কথা আমিও জনা উচিত তেতিয়াহ'লে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ